জুবিন গাৰ্গ তেখেত এজন সাধাৰণ মানুহ আছিল। নিজকে এজন ডাঙৰ গায়ক বুলি কেতিয়াও ভবা নাছিল। সাধাৰণ মানুহৰ দৰে মানুহক মাতিছিল, যেন তেখেতৰ বাবে কোনোবা এজন ব্যক্তি বহুত দিনৰ পৰাই তেখেতৰ লগত চিনাকি। তেখেতৰ কণ্ঠ প্ৰতিজন মানুহৰ আৱেগিক আছিল, যি কণ্ঠ শুনি কেতিয়াও আমনি নালাগিছিল। তেখেতৰ হাতত যি টকা পইচা থাকে, ভিক্ষাৰীৰ পৰা ধৰি দৰিদ্ৰতা সহায় কৰিছিল। ফুটপথৰ মদাহীজন তেখেতৰ কাৰণে বন্ধু আছিল। তেখেতৰ প্ৰতিখন চিনেমাই ছুপাৰহিট আছিল। এই সাধাৰণ মানুহজনক চলে কৌশলে পাই আজি এই নৰপিশাচ কেইটাই হত্যা কৰিলে। এতিয়া বাচিবৰ কাৰণে সিহঁতে জুবিন দাৰ ওপৰত মিছা মিছা বদনাম কৰিছে। আমাৰ অনুৰাগীয়ে এইবোৰ কথা কেতিয়াও বিশ্বাস নকৰে। বন্ধুসকল, তেখেতৰ কৰিব লগা বহুত কিবা কিবি কাম থাকি গ'ল, কিন্তু সেই সপোন চাগে পূৰণেই নহ'ল। বন্ধুসকল, জুবিনৰ লগত আগতে হোৱা এটা ঘটনাৰ কথা বৰ্ণনা কৰিব লৈছোঁ, যিটো ঘটনা শুনিলে আপুনিও আৱেগিক হৈ পৰিব। এদিন জুবিনে এটা প্ৰগ্ৰেম কৰিবলৈ গাড়ীত উঠি গৈ আছিল। গাড়ীৰ আগফালে এগৰাকী বৃদ্ধ মহিলা গৈ আছিল। বৃদ্ধ মহিলাগৰাকীক ক্লজ কৰি গাড়ীখন আগবঢ়াই জুবিনে তাতে ৰৈ গ'ল। জুবিনে মহিলাগৰাকীক মাত লগাব নাপাওঁতেই বৃদ্ধ মহিলাগৰাকীয়ে জুবিনক দেখি মাত লগাইছিল। জুবিনে সাধাৰণ ল'ৰাৰ দৰে সেই বৃদ্ধ মহিলাগৰাকীৰ লগত কথা পাতিছিল। বৃদ্ধ মহিলাগৰাকীয়ে জুবিনক সকলোৰ কাহিনী ক'লে। বৃদ্ধ মহিলাগৰাকীৰ কোনো নাছিল। জুবিনে বৃদ্ধ মহিলাগৰাকীক দেখি জুবিনৰ বহুতেই বেয়া লাগিছিল। বৃদ্ধ মহিলাগৰাকীৰ কাহিনী শুনি জুবিনে 10,000 টকা এটা সেই মহিলাগৰাকীক দিছিল। সেই বৃদ্ধ মহিলাগৰাকীয়ে জনাই নাছিল যে জুবিন এজন বহুত ডাঙৰ গায়ক, কিন্তু জুবিনে সেই 10,000 টকাটো আকৌ ঘূৰাই নলৈছিল। জুবিনে কৈছিল, আপুনি আজিৰ পৰা মোৰ মা, যিহেতু মোৰ মা নাই, আপোনাক এটা ভাল কিবা বস্তু ল'বলৈ মই আপোনাক 10,000 টকা এটা দিলোঁ। বৃদ্ধ মহিলাগৰাকীয়ে কান্দি কান্দি জুবিনক সাবতি ধৰিছিল। সেই মহিলাগৰাকীয়ে জুবিনক কৈছিল, বোপাই, তই ক'ৰ হয় মই আজিলৈকে চিনিয়ে নাপাওঁ, কিন্তু হঠাতে দেখি তই মোক 10,000 টকা কি কাৰণে দিলি বোপাই? জুবিনে ক'লে, মোৰ যিহেতু মা নাই, আজিৰ পৰা আপুনি মোৰ মা, মই আপোনাক 10,000টো আপুনি কিবা এটা ল'বলৈ আপোনাক দিছোঁ। গতিকে আপুনি সিমান চিন্তা নকৰিব, আজিৰ পৰা আপোনাৰ পুত্ৰ আছে, মই আপোনাৰ পুত্ৰ। আকৌ বৃদ্ধ মহিলাগৰাকীয়ে ক'লে, বোপাই, তই দেখিবলৈ বহুত ধুনীয়া, তই এজন বহুত ডাঙৰ মানুহ হবি, তই কিছুমান মানুহৰ পৰা আঁতৰত থাকিবি, তই দেখিবলৈও ধুনীয়া, তোৰ সৎটো বাঢ়িব, তই মোক সাধাৰণ মানুহৰ দৰে মাত লগালি, তই সাধাৰণ মানুহৰ দৰে কেতিয়াও নাথাকিবি, তোক চল পাব। এনেদৰে প্ৰায় বৃদ্ধ মহিলাগৰাকীয়ে জুবিন গাৰ্গৰ লগত প্ৰায় 3 ঘণ্টামানেই কথা পাতিলে। বৃদ্ধ মহিলাগৰাকীয়ে জুবিনক বাই বাই দি আৰু জুবিনেও নিজৰ প্ৰগ্ৰেমৰ কাৰণে গাড়ী ষ্টাৰ্ট দি সেই ঠাইৰ পৰা গুচি গ'ল। জুবিনৰ লগত সেই বৃদ্ধ মহিলাগৰাকীয়ে যি কৈছিল, আজি সেই কাহিনী আজি জুবিনৰ লগত। জুবিনে কেতিয়াও নিজকে এজন ডাঙৰ গায়ক বুলি ভবা নাছিল, নিজকে এজন ধনী ব্যক্তি বুলি ভবা নাছিল, সাধাৰণ মানুহৰ দৰে আছিল। জুবিনক যিকোনো কথা ক'বলৈও চাগে কোনো ভয় কৰা নাছিল, আৰু জুবিনক কিবা এটা কৰিবলৈও বহুতেও চল। আজি সেই কাৰণে জুবিনৰ লগত এনেকুৱা পৰিস্থিতি হ'ল।